লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আজি যিখন চিঠি হাতত লৈছো সেই চিঠিখন আহিছে বৰপেটাৰ পৰা। পঠিয়াইছে অভিজিত হালুৱে। তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে আ পেইনফুল লাভ ষ্টৰী। চাহক শুনো আজি অভিজিতৰ লাভ ষ্টৰী। হাই পাহিবা, মোৰ নাম অভিজিত হালুৱে। মোৰ ঘৰ বৰপেটাত। মোৰ প্ৰেম কাহিনী লিখাৰ আগত আপোনাৰ ভইচক এপ্ৰিচিয়েট নকৰি নোৱাৰোঁ। প্ৰেম কাহিনীবোৰক নাটকীয় ৰূপ দি আমাৰ আগত যি দাঙি ধৰে সেয়া সঁচাকৈ প্ৰশংসনীয়। আপুনি প্ৰেম কাহিনী পঢ়ি যোৱাৰ লগে লগে এনেকুৱা লাগে যেন চকুৰ আগতহে সেই দৃশ্য ভাহি আছে। পাহিবা, মোৰ প্ৰেম কাহিনী আৰম্ভ হৈছে 17 আগষ্ট 2016 চনত। তাইৰ নাম ৰেখা শৰ্মা। তাইৰ ঘৰ আছিল নলবাৰীত। মই তেতিয়া ডিগ্ৰী 5th ছেমিষ্টাৰত আৰু তাই ডিগ্ৰী 1st ছেমিষ্টাৰত কটন কলেজত পঢ়ি আছিলে। পাহিবা, মই তেতিয়া ফেচবুকত খুবেই ব্যস্ত আছিলোঁ আৰু এনেকৈয়ে এদিন মই HSত পঢ়া আগৰ কলেজ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ এজনী ছোৱালীৰ সৈতে মোৰ চিনাকি হ'ল। যিহেতু তাই মোতকৈ জুনিয়ৰ আছিলে, চ' তাইক মই ভণ্টি হিচাপে মেছেজ কৰিছিলোঁ। তাইও কটন কলেজতেই এডমিশ্যন ল'লে। কলেজৰ গাৰ্লছ হোষ্টেলত থাকিছিল। এনেতে এদিন তাই মোক ক'লে, কিমান পঢ়া শুনা সুধি থাকে আপুনি, বৰ বৰ কৰে দেই। ফোনডাল কৰিলে আপুনি খালি পঢ়া শুনাৰ কথাকে সুধি থাকে। নহয় মানে পঢ়া শুনাৰ কথা মানে তেনেকুৱা নহয়, এনেই সুধিছোঁ আৰু। এনিৱে বাদ দিয়ক, শুনকচোন, আপুনি যে ফেচবুক প্ৰফাইল পিকচাৰখন যে চেঞ্জ কৰিলে, তামাম দিছে দেখোন, একদম হিৰো টাইপছ, একদম বেলেগ হিৰো দেখোন। সেইটোনো কি কথা হ'ল বাৰু? মোৰ ৰুমমেটজনী বলিয়া হৈ গৈছে আপোনাৰ ফটো চাই। একেটা কথাকে কৈ আছে, ইমান হেণ্ডচাম ফিদা হৈ গৈছে তাই। হ'ল আৰু তোৰ ৰুমমেটজনী মোৰ নিচিনা জধলা এটা যদি ফটো এখন চাই পেলাই যদি ফিদা হৈ গৈছে আৰু গম পালো আৰু কেনেকুৱা জাধলি হ'ব এজনী। আৰু আপুনি জাজ কৰিছে মোৰ ৰুমমেটজনী। তাইৰ নিচিনা ধুনীয়া ছোৱালী ক'তো নাই। টিকলু মিকলু একদম, বাট বিৰাট ধুনীয়া তাই। তাই কালি ৰাতিপুৱা একেটা কথাকে কৈ আছে, ইমান হেণ্ডচাম, ইমান দেখাত ধুনীয়া অভিজিত। বাৰু হ'ব দেচোন, তোৰ এই টিকলু মিকলুজনী নামটোনো কি কচোন? কেলে কম, ইমান দেৰিটো ঠাচি আছিলে, এতিয়া নাম কিয় লাগে? কচোন ক। চিকেন কম কচোন। এইটো মাজত আনি দিলে নহয় চিকেনটো। আচ্ছা, এনিৱে তাইৰ নামটো হৈছে ৰেখা, কিন্তু আমি চবে মিমি বুলি মাতো আৰু চিনিয়ৰ্ছ বিলাকে তাইক পোৱালি বুলি মাতে। মিমি বৰ নামটো সুধিছে। এতিয়া এতিয়া আৰু পঢ়া শুনাৰ কথা সুধিবলৈ ফোন নকৰিব, এনে ফোন কৰিব। পইচা পঠিয়াই দিব মোক। ঠিক আছে বাই। পাহিবা, তাইৰ নামটো শুনি আৰু কথাবোৰ শুনি মোৰ চকুৰ আগত এক কাল্পনিক মৰমীয়াল ছোৱালী এজনীৰ ছবি ফুটি উঠিছিল। বাট তাই শৰ্মা হোৱা কাৰণে অলপ ভয়ো লাগিছিল। তাতে আকৌ তাইক লগ পোৱা নাই, দেখাও নাই। চ' কিছুমান বুজা নুবুজা, জনা নজনা প্ৰশ্ন আহি মোক বাৰ বাৰ খুন্দিয়াইছিল। চ' আজি আমি শুনি গৈ থাকিম অভিজিতৰ লাভ ষ্টৰী। তেওঁ লিখিছে আগলৈ। ঠিক সেই সময়তে মোৰ কটন কলেজ যোৱাৰ সৌভাগ্য মিলিল। ইণ্টাৰ কলেজ ড্ৰামা কম্পিটিশ্যনত পাৰ্টিচিপেট কৰাৰ বাবে আমাৰ কলেজৰ টীমটো ছিলেক্ট হৈছিলে আৰু ময়ো সেই টীমতেই আছিলোঁ। আৰু সেই কথা মই মোৰ ভণ্টিজনীক জনোৱাৰ লগে লগে তাইৰ ৰুমমেট ৰেখা খুব বেছি এক্সাইটেড হৈ পৰিছিল মোক লগ পাবলৈ। তাই যেতিয়া গম পালে মই আহি আছোঁ, তাই খুব বেছি এক্সাইটেড। আৰু ফাইনেলি সেই মুহূৰ্তটো আহি পালে যিদিনা তাইক মই লগ পাম। সেইদিনা আছিলে 17 আগষ্ট। মই কটন কলেজৰ কেণ্টিনৰ সন্মুখত ৱেইট কৰি আছিলোঁ। তেনেতে দুজনী ছোৱালী মোৰ পিনে আহি আছিলে আৰু মই কোনোদিনে নেদেখাকৈয়ে ভাবি লৈছিলোঁ যে তাৰে সৰুজনীয়ে তাইয়ে হ'ব। সঁচাকৈ পাহিবা, মোৰ ভণ্টিয়ে কোৱাৰ নিচিনাকৈ তাই দেখিবলৈ একেবাৰে পোৱালিটো যেন। ইমান সৰু ছোৱালী যেন লাগে, তাতে আকৌ গ্ৰীণ কালাৰৰ চুৰিদাৰ, সেই জোৰেৰে তাইক বহুত কিউট লাগিছিল। ভণ্টিয়ে তাইক চিনাকি কৰি দিয়াত তাই মোৰ পিনে চাই ধুনীয়া হাঁহি এটা মাৰি হাই বুলি ক'লে। পাহিবা, আজিও মোৰ তাইৰ সেই হাঁহিটো মনত আছে। বাট মই লাজতে নে ভয়তে তাইৰ পিনে চাবও নোৱাৰিলোঁ আৰু কোনো ৰিপ্লাই নকৰিলোঁ। অভিজিত ইমানেই বেছি নাৰ্ভাছ হৈ গ'ল যে যিজনী ছোৱালীক লৈ সি এক্সাইটেড হৈ আছিলে, তাইৰ সন্মুখত আহোঁতে হি ৱেণ্ট নাম্ব। আৰু তেনেকুৱা হয়, যেতিয়া আপুনি খুব বেছি এক্সাইটেড হৈ থাকে বা কাৰোবাক লগ পোৱাৰ খুব বেছি এক্সাইটমেণ্ট থাকে, নাৰ্ভাছনেছ এটা থাকে, সেইটো সময়ত আপুনি কেনেকৈ ৰিয়েক্ট কৰিব আপুনি নিজেই নাজানে। আৰু সন্মুখৰ মানুহজনে assume কৰি লয় that either you are liking him or her or you are hating that moment. আৰু সেই মোমেণ্টটো বিৰাট ডেঞ্জাৰাছ। চ' য়েছ, আই আণ্ডাৰষ্টেণ্ড যে এনেকুৱা মুহূৰ্ত আহে য'ত আপুনি কি কৰোঁ কি নকৰোঁ একদম নাম্ব হৈ যোৱা যায়, একো ক'ব নোৱাৰি, একদম ষ্টিল হৈ যায় চব বস্তু। বাট অলৱেজ ৰিমেম্বাৰ, সেই মোমেণ্টটো গুচি গ'লে কিন্তু আপুনি আকৌ দুনাই ঘূৰাই নাপায়। চ' ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি এনেই নকয়। আগলৈ তেওঁ লিখিছে,
মই গম পাইছিলোঁ যে তাইৰ খং উঠিছে আৰু সেইকাৰণে মই ভণ্টিলৈ ফোন কৰিলোঁ। হেল্ল' ভণ্টি। কি মানুহ ভাই আপুনি? আচৰিত ল'ৰা বাই, চিনাকি কৰাবলৈ লৈ গ'লো, ছোৱালীজনী হাই বুলিও ক'লে, ইমান এক্সাইটেড আছিলে। মিমি আপুনি এনেকুৱা কৰিলে? কি নাই, তেনেকুৱা কথা নহয়। মই লাজ লাগিলে আৰু মানে তেনেকে কথা পাতি পোৱা নাই নহয়, মানে তেনেকে সেইবুলি ইমান এটিটিউড দিব নালাগে আৰু। হাই কোৱাত এটলিষ্ট হাই ক'ব লাগিছিলে। এই তেনেকুৱা একো নাই। দেচোন দে ফোনটো, দে ফোনটো। নেপাতে তাই কথা। দেচোন ফোনটো। নেপাতে বুলি কৈছে, ইমান এক্সাইটেড হৈ তাই গৈছে, চব কটনত আগত আপোনাক কেণ্টিনত হাই বুলি কৈছে আৰু আপুনি মুখেৰে পাত্তা এটা নিদিলে। কি মানুহ ভাই? নেপাতে কথা এতিয়া। থক ফোনটো, পিছত কথা পাতিব। যিদৰে মই ক'লো অলপ আগতে, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। আৰু অফক'ৰ্ছ ৰেখা ইমান বেছি এক্সাইটেড হৈ আছিলে আৰু যেতিয়া তাই ৰেছপণ্ড নাপালে, ডেফিনেটলি তাইও এজিউম কৰি ল'লে যে অভিজিতে তাইক বেয়া পাইছে এণ্ড শ্বি গট আপছেট। এতিয়া অভিজিতে তাইৰ ভেম ভাঙিবলৈ কি কৰে সেয়া জানিবলৈ অকণমান অপেক্ষা কৰক। আগলৈ তেওঁ লিখিছে, পাহিবা মই বহুত ৰিকুৱেষ্ট কৰিলোঁ ভণ্টিক, অৱশেষত যেনিবা ৰেখাই ফোনটো ল'লে। হেল্ল' হেল্ল'। মিমি, একদম চৰি দেই, বেয়া নাপাবা। মই একচুৱেলি সেইদিনা মানে লাজতে আচলতে তেনেকুৱা একো কথা নাই বাৰু। মই সেইকাৰণে একো কোৱা নহ'লে, মানে তোমাক মাতা নহ'লে আচলতে। একদম বেয়া নাপাবা, চৰি দেই। নাই, ইটছ অ'কে, ইটছ অ'কে। এইটো মই পাহৰি পেলাইছোঁ। বাই দ্য ৱে, ড্ৰামা আহি আছে ন, চ' অল দ্য বেষ্ট। ভালকৈ কৰিব। থেংক ইউ ছ' মাছ। অ'কে, বাই বাই। ভণ্টিৰ পৰা তাইৰ নম্বৰটো লৈ তাইক মই কল কৰিলোঁ। হেল্ল'। হেল্ল'। কোৱা, কি খবৰ? খবৰটো বঢ়িয়া। আপোনালোকৰ নাটক চাই তামাম এক্টিং কৰিছোঁ। কি কোৱা? আৰু কি ভিলেইনৰ এক্টিং, পুৰাপুৰি অৰিজিনেলটো দি দিলে ন। পিছে ভিলেইনৰ এক্টিং মানে তামাম যে কৰিছে, কি ভয় খাই গ'লা নেকি? হিলাই দিলে মানে। ভয় মানে পুৰা মিলি গৈছে দেই মানুহটো। কি কোৱা? দেখিছা কেনেকুৱা পাৰফেক্ট এক্টৰ হয়, কেনেকুৱা হিৰো টাইপ মানুহ এটা কেনেকুৱা ভিলেইনৰ এক্টিং কৰিছোঁ। আৰু এটা কথা গম পাইছা নাই, তোমালোকৰ তাতেতো প্ৰাইজো লৈ আহিলোঁ ন, 3rd প্ৰাইজ আমাৰ টিমটোৱে। হয় নেকি? গম পোৱা নাছিলোঁ। কংগ্ৰেচুলেশ্যন। থেংক ইউ। হেৰি, বাই দ্য ৱে, বেল বাজিছে, টাইম হৈ গ'ল। ঠিক আছে, পিছত কথা পাতিম। ঠিক আছে। অ'কে, বাই, গুড নাইট। বাই। পাহিবা নাজানো কিয় তাই বাই বুলি কোৱাৰ পাছত তাইক যেন ডিনাৰ কৰিব যাবলৈ দিবলৈ মন যোৱা নাছিলে। তাইৰ লগত কথা পাতি থাকিবলৈ মন গৈছিলে। ৱেল, অফক'ৰ্ছ দেৰ ইজ এ লাইকিং, আৰু অভিজিত আৰু ৰেখাৰ মাজত এটা লাইকিং আহি পৰিছে। আৰু সেইকাৰণে প্ৰথমবাৰ কথা পাতিলে ডেফিনেটলি এনেকুৱা লাগে যে আৰু কথা পাতোঁ, সময় যেন আৰু অকণমান দিয়ে, আৰু সময় কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। চ' যিমানেই সময় স্পেণ্ড নকৰোঁ বা যিমানেই সময় কথা নাপাতোঁ কিয়, সদায় কম যেনেই লাগে। আৰু যেতিয়া মিউচুৱেল লাইকিং থাকে তেতিয়াতো ডেফিনেটলি সেইটো হ'বই। চ' আৰু বাৰু সুযোগ পাবনে কথা পাতিবলৈ অভিজিত আৰু ৰেখাই? আগলৈ তেওঁ লিখিছে, নেক্সট 19 আগষ্ট সন্ধিয়া তাইক মই ফোন কৰিলোঁ। হেল্ল'। মিমি, কি কৰিছা? বৰ হৈ আছোঁ। বৰ হৈ আছা কেলে? অকলে কি কৰিম ৰুমডালত? কি অকলে? বাকী ইহঁতি ভণ্টিহঁত ক'ত গ'ল? কিয় বয়ফ্ৰেণ্ডছবোৰ নাই, চব ওলাই গ'ল ভাগে ভাগে। মইহে পৰি আছোঁ ইয়াত। তোমাৰ বয়ফ্ৰেণ্ড নাই নেকি? থকাহেঁতেন আপোনাৰ লগত কথা পাতি নাথাকোঁ নহয়। কি যে কোৱা। আৰু খোৱা বোৱা কৰিলা? ক'ত হয় এইটো টাইমত খাম? তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কওক। তুমি আকৌ বেয়া পোৱা নেকি? হৈছে আৰু দিয়ক, কওক। একচুৱেলি আই লাইক ইউ। সেইটোনো কি ডাঙৰ কথা? সেইটোতো ময়ো লাইক কৰোঁ আপোনাক। নহয় মানে আচলতে মানে তোমাক মোৰ ভাল লাগে তাৰমানে। আই লাইক ইউৰ ট্ৰান্সলেশ্যন অসমীয়াত সেইটোৱে হয়, তাৰ পিছৰখিনি মানে সেইটোৱে কেনেকৈ কি মানে আচলতে তোমাক ভাল পাই পেলাইছোঁ মই। ৱাও, নাটকত আপুনি এক্টিং ভাল কৰে, অবভিয়াছলি আপুনি ভাল এক্টৰ, কিন্তু ইয়াত প্লিজ ড্ৰামা নিদিব। কেলেনো এক্টিংখন কৰি আছে? সেইটোৱে দিগদাৰ আমাৰ নাটক চাটকৰ লগত জড়িত থকা মানুহ যে, মানে ইম'চনবিলাকো আচলতে নাটক বুলিয়ে ভাবে, ভুল কৰে বা মই সেয়া তুমি বেয়াই পালা চাগে। মই সেইকাৰণে আচলতে প্ৰথমতে কৈছিলোঁ বেয়া নাপাবা বুলি। আপুনি সঁচাই কৈছে? আৰু কি মিছাকৈ ক'ম বাৰু মই? নাই, এক্টৰ মানুহ যে সেইকাৰণে এক্টিঙে কৰিছেনে ৰিয়েল গমেই পোৱা নাযায়। বাট আপুনি এক্টিঙে কৰিব পাৰে, আজিলৈকে ইম'চনছ বুজি নাপালে।
কিয়? কাৰণ ময়ো আপোনাক লাইক কৰোঁ, ময়ো আপোনাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ টু। পাহিবা, মোৰ তেতিয়া এনে লাগিছিল যে আই এম দ্য অনলি হেপিয়েষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড। মোৰ সমান যেন কোনো হেপিয়ে নহয়। এনেকৈয়ে আমাৰ ৰিলেশ্যন ষ্টাৰ্ট হ'ল। তাই বহুত কেয়াৰিং আছিলে পাহিবা। ইতিমধ্যে গম পালোঁ অভিজিত আৰু ৰেখাৰ মাজত এটি ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ল। আগলৈ তাই লিখিছে, এদিন হঠাৎ পাহিবা তাই মোক কান্দি কান্দি ফোন কৰিলে। কাৰণে বায়ে যিমান পাৰে নিজৰ দায়িত্ব সামৰিবলৈ মোৰ কাৰণে ভাল ল'ৰা এটা চাইছে। মা দেউতা থকাহেঁতেন চাগে মোৰ কাৰণে কেতিয়াও ইমান লৰালৰি নকৰিলেহেঁতেন। ৰ'বাচোন ইমান কিয় টেনশ্যন লৈছা? কিবা এটা কৰিম ৰ'বা, কিবা এটা কৰিব লাগিব। কিবা এটা কৰালৈকে সময় নাই মোৰ হাতত। তুমি অকণমান সময় মোক দিয়াচোন, মই তোমাক জনাই আছোঁ ৰ'বা দেই। মই তোমাক ফোন কৰি আছোঁ, তুমি একো টেনশ্যন নল'বা। তুমি মোক লৈ যোৱা ইয়াৰ পৰা। মই কিবা এটা কৰি আছোঁ ৰ'বা, তুমি একো চিন্তা নকৰিবা, তুমি একদম ৰিলেক্স থাকা। মই তোমাক ফোন কৰি আছোঁ ৰ'বা। কথাটো শুনি পাহিবা মোৰ মূৰত গোটেই সৰগ ভাগি পৰা যেনহে পালোঁ। তাইক নাকান্দিবলৈ কৈ ফোনটো ৰাখি মই বহুত কান্দিলোঁ। যিজনী ছোৱালীৰ অবিহনে এখন্তেকো জীয়াই থাকিব নোৱাৰোঁ বুলি ভাবিছিলোঁ, সেইজনী ছোৱালী চকুৰ আগত আনৰ হৈ যোৱাটো কেনেকৈ সহ্য কৰিম? গোটেই নিশাটো উজাগৰে কটালোঁ। ছাডেনলি এটা চিটুৱেশ্যন আহি পৰিলে অভিজিত আৰু ৰেখাৰ মাজত। এণ্ড দিছ চিটুৱেশ্যন ইজ ছামথিং উইচ ইজ আউট অফ কণ্ট্ৰল। চবৰে বেলেগ বেলেগ ধৰণৰ পাৰ্চেপশ্যন থাকে। অকল ছোৱালী পঢ়া শুনা কৰি আছে, ভাল ল'ৰা পাইছে, গতিকে বিয়া দি দিব লাগে, লাইফ উইল বি ছৰ্টেড। বাট এইফালে অভিজিত হু লাভছ হাৰ ছ' মাছ, হি ইজ এন এ ডিলেমা যে কি কৰোঁ। চ' এনেকুৱা চিটুৱেশ্যন যেতিয়া আহে তেতিয়া বহুত দিগদাৰী হৈ যায় একচুৱেলি, যে কি কৰা যায় কি কৰা নাযায়, কোনটো শুদ্ধ কোনটো ভুল একো ধৰিব নোৱাৰি। বাট অলছ ৱেল ডেট এণ্ডছ ৱেল। সেইটো সময়ত এৰি দিয়াটো ভাল। কিছুমান বস্তু সময়ৰ হাতত এৰি দিলে চব ঠিক হৈ যায়। আগলৈ অভিজিতে লিখিছে, কি কৰিম একো ভাবিব পৰা নাছিলোঁ পাহিবা। মোৰ বাহিৰে তাইৰ আপোন বুলিবলৈ আৰু কোনো নাই। মাক দেউতাকক হেৰুৱাৰ পিছত মোক লৈয়ে তাই নতুনকৈ লাইফটো ষ্টাৰ্ট কৰিছিল আৰু হাঁহিব শিকিছিল। যদিও বায়েক এজনী আছিল, অৱশেষত বায়েকজনীও হিতে বিপৰীত হৈ থিয় দিলে। ইপিনে তাইৰ ফাইনেন্সিয়েল প্ৰব্লেম বাঢ়ি গৈ ফাৰ্ষ্ট ছেম তাই দিবই নোৱাৰিলে। চ' একো উপায় নাপাই মই মাৰ আগত চব কথা খুলি ক'লোঁ আৰু আচৰিত ধৰণে মায়েও মোক ছাপোৰ্ট কৰিলে। মাৰ ছাপোৰ্ট পাই আমি বহুখিনি সাহস পালোঁ। 2017 14 ফেব্ৰুৱাৰীত আমি দুয়োজনে কোৰ্ট মেৰেজ কৰিলোঁ আৰু তাইক বৰপেটালৈ পঢ়ুৱাম বুলি লৈ আহিলোঁ আৰু ইয়াতে এডমিশ্যন দিলোঁ। পাহিবা প্ৰথমতে চব ঠিকেই আছিলে। তাইও মা দেউতাক খুব মৰম কৰিছিল, মা দেউতাও খুব মৰম কৰিছিলে। তাই এনেও বহুত মৰমীয়াল হয় পাহিবা। পাছত মা দেউতাহঁতৰ কি হ'ল নাজানো, তাইক পঢ়ুৱাব ইচ্ছা নকৰা হ'ল। ঘৰত থকা সময়খিনিও তাইক ভাল ব্যৱহাৰ নকৰা হ'ল। পাহিবা মই কেনেকৈ সহ্য কৰি থাকিব পাৰিম? যিজনী ছোৱালীক মই পঢ়ুৱাম বুলি ঘৰখনৰ পৰা মৰম পাব বুলি লৈ আহিছিলোঁ, তাই দিনে ৰাতি কান্দি থকাটো মোৰ যেন পাহিবা নিজকে বহুত গিল্টি ফিল কৰিবলৈ ল'লোঁ। মই যেন তাইৰ লাইফটোক লৈ হেতালি খেলিলোঁ। কিন্তু পাহিবা ইমানবোৰ প্ৰব্লেমৰ মাজতো তাই চকু পানী ঢাকি মোৰ আগত হাঁহি হাঁহি কয়, আমাৰ এদিন বহুত ভাল হ'ব, তুমি টেনশ্যন নল'বা। এভৰি প্ৰব্লেম হেজ এ চলিউশ্যন। মোৰ যেন তাইক বুজাটো টান হৈ পৰে পাহিবা। যিজনী ছোৱালীয়ে ভালকৈ খাব শুব পঢ়িব নাপায়, কেৱল অশান্তিৰ মাজত দিন কটায় আৰু তাইয়ে মোক সান্তনা দিয়ে। কিন্তু মই ভালকৈ বুজি পাইছিলোঁ পাহিবা তাইৰ সেই হাঁহিটোৰ আঁৰৰ কষ্টখিনি। অভিজিত, এইখিনিতে মই এটা কথাই ক'ম, উই গাৰ্লছ আৰ ভেৰি ষ্ট্ৰং। যেতিয়া আমি কাৰোবাক ভাল পাওঁ নহয়, খুব বেছি ভাল পাওঁ। আৰু সেইটোৱে হ'ল ৰেখাৰ ক্ষেত্ৰত। ৰেখাই তোমাক খুব বেছি ভাল পায় আৰু সেইকাৰণে তোমাৰ কাৰণে তাই চব বস্তু গিভ আপ কৰি দিব পাৰে। বাট এইটোও তাই জানে যে তুমি তাইক কিমান বেছি ভাল পোৱা আৰু তুমি তাইৰ ষ্ট্ৰেংথ হৈ তাইৰ ওচৰত আছা। সেইকাৰণে তাই আজি ইমান কষ্টৰ মাজতো হাঁহি থাকিব পাৰিছে। চ' ইউ বোথ হেভ টু ষ্টেণ্ড ফৰ ইচ আদাৰ এণ্ড আই এম ৰিয়েলি ৰিয়েলি প্ৰাউড অফ ইউ যে তুমি তাইৰ ওচৰত তেনেকৈ আছা। আগলৈ তাই লিখিছে, অৱশেষত যেনিবা CWC ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল জব এটা পালোঁ। কিবা এটা যেন সাহস পালোঁ। তাৰ ফিউচাৰটোৰ কথা ভাবি ঘৰৰ পৰা অকলে দূৰত থাকি হ'লেও জবটো জইন কৰিলোঁ। তাই এনেও পঢ়াত খুব ভাল আছিলে পাহিবা।
তাই নিজেও খুব কষ্ট কৰি 2-এটা টিউশ্যন কৰি নিজৰ খৰচাখিনি উলিয়ায় আৰু মোক কয় উইদাউট ষ্ট্ৰাগল লাইফ ইজ নট কমপ্লিট। পাহিবা নাজানো ফিউচাৰটো আমাৰ কি হয়, তাইক মই কিমান কষ্ট দি আছোঁ সেইটোও নাজানো, বাট তাই যে মোৰ চকুৰ আগত আছে সেইটোৱে মোৰ বাবে বহুত। পাহিবা আমাৰ ছ'চিয়েল মেৰেজ এতিয়ালৈকে হোৱা নাই, তাইৰ সপোনবোৰ যেন মই পূৰা কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। এয়াই মোৰ লাভ ষ্টৰী পাহিবা।